ওকে নমস্কাৰ জনাই আজি এটা সৰু ইনফৰমেশ্যন লৈ আহিছোঁ। এইটো ইনফৰমেশ্যন সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ হয়। যদি আপোনালোকে নিজৰ আইডিটো যদি ছেভ কৰি ৰাখিব বিচাৰিছে, হেকাৰৰ পৰা যদি ছেভ কৰি ৰাখিব বিচাৰিছে, আপোনাৰ আইডিটো যাতে কোনোবাই হেক কৰি ল'ব নোৱাৰে বা কোনোবাই যদি লগ ইন কৰি ল'ব নোৱাৰে, পাছৱাৰ্ড জানিলেও এইটো ছেটআপ কৰাৰ পিছত আপোনাৰ আইডিটো কেতিয়াও হেক কৰি ল'ব নোৱাৰে। এইটো মোৰ তাত অকণমান আগতে ন'টিফিকেশ্যন আহিছিলে, চ' মই লগে লগে আপোনালোকক ভিডিঅ'টো বনাই দিলোঁ। মানে কি এইটো ছেটিঙতো আছে, নিজেও কৰি ল'ব পাৰি আৰু আপোনাৰ তাত নিজেও আহিব। চ' মোৰ তাত আহিলে মই কেনেকৈ কি কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। মই যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ তাত লাষ্টৰ অপশ্যনটোত যিটো কৈছিলোঁ মই মানে প্ৰটেক্ট ইয়ৰ একাউণ্ট, সেইটো প্ৰটেকশ্যন যিটো কৰিব দিছিলোঁ সেইটো মই দেখুওৱা নাছিলোঁ না, সেইটো মই এতিয়া আপোনালোকক দেখাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব যাতে সকলোৰে কাৰণে এইটো উপযোগী ভিডিঅ' হয় আৰু সকলোৱে যাতে ভিডিঅ'টো ছেভ কৰি লৈ যাতে নিজৰ আইডিত কৰি লয়, তেতিয়াহ'লে আপোনাৰ আইডিটো কোনেও হেক কৰি ল'ব নোৱাৰে, কোনে চলাব নোৱাৰে। মানে কি পাছৱাৰ্ড জানিলেও নাম্বাৰ জানিলেও তেখেতে ইমান জল্দি আপোনাৰ পৰা মানে কি হেক কৰি ল'ব নোৱাৰে। তো ভিডিঅ'টো মই শেষলৈকে দেখাইছোঁ স্ক্ৰীন ৰেকৰ্ডৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব। প্ৰফেশ্যনেল টেক্সট বক্সত অন কৰাৰ পিছতে এনেকৈ আহিছে, মোৰ নামটোৰ তলত যে আছে নেক্সট ষ্টেপত 2 নম্বৰ অপশ্যনটো টাৰ্ণ অন এডভান্স প্ৰটেকশ্যন। এডভান্স প্ৰটেকশ্যন কি হয়, ইয়াত আপোনাৰ লিখি আছে ৱেলকাম টু এডভান্স প্ৰটেকশ্যন, তাত তলত নেক্সট কৰিব লাগিব। নেক্সট আছে, নেক্সটত ক্লিক কৰাৰ পিছত এনেকৈ আহিছে এডভান্স ছিকিউৰিটি ডেটছ অলৱেজ এট ৱৰ্ক, তাত তলত ইয়াত আপোনালোকে কি লিখা আছে ইয়াত পঢ়ি চাব পাৰে, তাৰপিছত কি হয় তাৰপিছত কৰিব পাৰে। তাৰপিছত ইয়াত আমি নেক্সট ক্লিক কৰিব লাগিব। নেক্সট ক্লিক কৰাৰ পিছত ইয়াত পাছৱাৰ্ডটো যিহেতু অ'কে আছে, এইটো গ্ৰীণ আহিছে, আমি ওপৰতো 1 নম্বৰ অপশ্যনটো বনাব লাগিব, টাৰ্ণ অন টু এইটো। তাৰপিছত আমি কি কৰিব লাগিব, ফিক্স নাওত ক্লিক কৰিব লাগিব। ফিক্স নাওত ক্লিক কৰাৰ পিছত এইটো অপশ্যন আহিছে টাৰ্ণ অন কৰিব লাগিব। টাৰ্ণ অন কৰাৰ পিছত আপোনাৰ পাছৱাৰ্ডটো বিচাৰিব, আপোনাৰ যিটো ফেচবুকৰ পাছৱাৰ্ড আছিলে সেইটো পাছৱাৰ্ড ইয়াত দিব লাগিব। পাছৱাৰ্ডটো দিয়াৰ পিছত আপোনাৰ কি আহিব, এটা OTP আহিব। OTPটো এনেকৈ আহিব, হোৱাটছএপত আহিব OTPটো। হোৱাটছএপৰ পৰা আপোনালোকে কপি কৰি আনি ইয়াত OTPটো দিব লাগিব। OTPটো দিয়াৰ পিছত আপোনাৰ এনেকৈ আহিব আকৌ, তাৰপিছত SMS অৰ হোৱাটছএপ তাত ক্লিক কৰিব। 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আপোনাৰ নাম্বাৰটো আহিব আৰু এড ফোন নাম্বাৰ আছে, আৰু আপুনি যদি বেলেগ নতুন নাম্বাৰ আছে নতুন নাম্বাৰ দিব পাৰে। মই মোৰ নাম্বাৰটোতে ক্লিক কৰি ইয়াত ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছত আপোনাৰ আকৌ এটা OTP আহিব। OTPটো ইয়াত বহাই আপোনালোকে OTPটো কপি কৰি বহাই লৈ নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ পিছত আকৌ এনেকৈ আহিব, ডান কৰি দিব। ডান কৰাৰ পিছত আপোনাৰ ইউ আৰ অল ছেট, তাৰপিছত ডান কৰি দিয়াৰ পিছত আপোনাৰ আইডিটো সুৰক্ষিত হৈ গ'ল। এইখিনি কৰি থ'লে আপোনাৰ আইডিটোৰ কাৰণে বেছি ভাল হয়, কোনেও যাতে হেক কৰিব নোৱাৰে। আৰু যদি ভিডিঅ'টো সঁচাই উপকৃত হৈছে বা বুজি পাইছে আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা সুন্দৰকৈ কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।